হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকলৈ এবিধ ৰাজমাহ ৰেচিপি লৈ আহিছোঁ। খাবলৈ ইমান টেষ্টি যে আপোনালোকে মাংসৰ সোৱাদো পাহৰি যাব। যদি আপোনালোকে মোৰ দৰে ৰাজমাহ বনাই খোৱা নাই, এবাৰ বনাই খাই চাব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজমাহ মছলা বনাবলৈ প্ৰথমে লাগিব আমাক 3টা বিলাহী, এটা পিঁয়াজ, এটুকুৰা আদা, 6-7 ফুটামান নহৰু, 2টা কেঁচা জলকীয়া, এবাটি ৰাজমাহ। মছলাত লাগিব গোটা জিৰা কেইটামান, গৰম মছলা, হালধি গুড়ি, জিৰা জালুকৰ গুড়ি, জলকীয়াৰ গুড়ি, ধনিয়াৰ গুড়ি। প্ৰথমে আমি কুকাৰ এটাত পানী দি তাত 2টা তেজপাত, এটুকুৰা দালচেনি আৰু 6-5টা লং দি ৰাজমাহখিনি উতলাই সিজাই ল'ম। এতিয়া মছলাখিনি বনাবলৈ আমি এটা পেষ্ট বনাব লাগিব। তাৰ বাবে বিলাহী, কেঁচা জলকীয়া, আদা, নহৰুখিনি মই মিক্সিত ভালদৰে পিচি এটা স্মুথ পেষ্ট বনাই ল'ম। এতিয়া কেৰাহী এটাত মই তেল অলপ দি দিম। তেলখিনি গৰম হওঁতে মই শুকান জলকীয়াকেইটা ভালদৰে ভাজি ল'ম আৰু লগতে গোটা জিৰাকেইটাও ভাজিম। গোটা জিৰাকেইটা ফুটিব ল'লে মই তাত পিঁয়াজখিনি দি দিম আৰু গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম। এতিয়া পিঁয়াজখিনি গল্ডেন ব্ৰাউন হোৱাত মই তাত পেষ্টখিনি ঢালি দিম আৰু তেল নোলোৱালৈকে আমি পেষ্টখিনি ভাজি থাকিম। এয়া চাওক, তেল ওলাব লৈছে। এতিয়া আমি ইয়াত সোৱাদ অনুসৰি নিমখ দিম আৰু ভালদৰে লৰাই ল'ম। এতিয়া আমি ইয়াত প্ৰয়োজন অনুসৰি পানী ঢালি দিম আৰু উতলিবলৈ ৰাখি থ'ম। এয়া চাওক, উতলিবলৈ আৰম্ভ কৰিছে। এতিয়া আমি ৰাখি থোৱা মছলাখিনিও ঢালি দিম আৰু ভালদৰে লৰাই ল'ম। মই ইয়াত এচামুচ টমেটো কেটচপ এড কৰিছোঁ। আপোনালোকে দিব বিচাৰিলে দিব পাৰে, এইটো অপশ্যনেল হয়। এতিয়া সিজাই লোৱা ৰাজমাহখিনি দি অলপ সময় উতলিবলৈ ৰাখি থ'ম। আমি বেছি সময় উতলাব নালাগে কাৰণ অলৰেডি ৰাজমাহখিনি সিজোৱা হৈ আছে। শেষত গৰম মছলাখিনি দি আমি আৰু 2 মিনিট সময় ৰাজমাহখিনি উতলাম। এয়া আমাৰ ৰাজমাহ মছলা হৈ গ'ল। এয়া আমাৰ ৰাজমাহ মছলা ৰেডি হৈ গ'ল। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে মোৰ ৰেচিপিটো এদিন ট্ৰাই কৰি চাবচোন আৰু কেনে পালে মোক কমেণ্টত কমেণ্ট কৰি জনাব। আৰু মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিবলৈ নাপাহৰিব। আগলৈ আকৌ লগ পাম। আজিলৈ বাই।